ইংলেণ্ডৰ পৰা আহিলোঁ বহুত ভাল লাগিছে আৰু তাৰ মানে যিহেতু ইংলেণ্ডখন মানে কি ইংলেণ্ডখনে আমাক চলাইছিল তাৰ মানুহে মানে বিদেশ বুলি ক'লে মানে সকলোতকৈ বেছি থাইলেণ্ডত যায় আৰু আপোনালোকেও মঞ্জোৎস্নাৰ চেনেলটো চাব এটা নতুন মানে ব্লগিং চেনেল এটা খুলিছে ছাবস্ক্ৰাইব কৰি থৈ দিব ভাল একলব্য নতুন অসমীয়া চিনেমা আপোনালোকে অতি সোনকালে গম পাব একলব্যৰ কথা জুবিনদাৰ ফিল্ম हेलो एवरीवन কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলোৰে খবৰ ভাল আৰু মই মঞ্জোৎস্নাই পুনৰ আপোনালোকক স্বাগতম জনাইছোঁ মোৰ নতুন ভিডিঅ' এটালৈ আৰু এতিয়া অলপ চানমাৰীৰ ফালে কাম আছে তাকে ভাবিছোঁ ওলাই যাওঁ বুলি অলপ জাষ্ট অলপ আগতে অফিচৰ পৰা আহি পাইছোঁ গতিকে বলক আৰু কি কামত যাওঁ কি কৰোঁ গোটেইখিনি আপোনালোকক দেখুৱাই থাকিম আৰু মই চানমাৰীলৈ গৈ আছোঁ চানমাৰীত মোৰ কিবা এটা কিনিব লগা কাম আছে মই গৈ আছোঁ ৰেপিডত আৰু একেদিন আবেলি ওলালে লাগি মানে পূজা গাত লাগিছে আৰু পুৰা বতৰটো পূজা বতৰ লাগিছে দুৰ্গা পূজা আহিলে যিহেতু আৰু এতিয়া চানমাৰী গৈ আছোঁ বহুত বেছি ট্ৰাফিক নাই আৰু আজি অফিচৰ পৰা অহাৰ পিছত ওলাব মনে নাযায় অফিচৰ পৰা বাহিৰে যোৱাটো বেলেগ কথা কিন্তু ঘৰত আহি আকৌ ওলাব একদমেই মন নাযায় বাট কাম থাকিলে আৰু ওলাবও লাগিব উপায় নাই আৰু আপোনালোকে কমেণ্ট বক্সত জনাবচোন পূজাটো আহিলে দুৰ্গা পূজা আপোনালোকে বজাৰ কৰিছে নে নাই কমেণ্ট বক্সত জনাব কৰিছে যদি কি বজাৰ কৰিলে তাকো জনাব মই বাৰু এতিয়ালৈ কৰা নাই কৰিলেতো আপোনালোকে ব্লগ দেখাই পাব আৰু এতিয়া চানমাৰী ব্ৰিজ পালোঁ আৰু কমাৰ্চ পইণ্ট পামেই এতিয়া আগতে খুব আহিছিলোঁ কলেজ টাইমত ইয়াতে এতিয়া অহাই নহয় অফিচ জইন কৰাৰ পৰা বা কলেজ এৰাৰ পৰা ইফালে অহাই নহয় বেছিকৈ আগতে মানে বিৰাট ভাল লাগিছিল ইয়াতে আহি আড্ডা দি খুব ভাল লাগিছিল সো মোৰ লগত এতিয়া ডিম্পুদা আছে মই মানে সাডেন ডিম্পুদাক লগ পালোঁ ইফালে চানমাৰীৰ ফালে আহোঁতে সো ডিম্পুদা কি খবৰ বহুত ভাল খবৰ আৰু বহুত দিনৰ পৰা মানে মীনালৈও কৈ আছিলে যে মঞ্জোৎস্নাক লগ পাব লাগে তো মই লগ পাই আজি বহুত ভাল লাগিল মানে তাকে ডিম্পুদাক লগ পাই ভাল লাগিল আৰু কেনেকুৱা লাগিছে ইংলেণ্ডৰ পৰা আহি ইংলেণ্ডৰ পৰা আহিলোঁ বহুত ভাল লাগিছে আৰু তাৰ মানে যিহেতু ইংলেণ্ডখন মানে কি ইংলেণ্ডখনে আমাক চলাইছিল ন তো এটা মানে ইচ্ছা আছিল যে আমাক চলোৱা দেশখননো কেনেকুৱা কিন্তু সেই দেশখন চাই পিনে মানে বহুত ভাল লাগিল আৰু আমাৰো ব্লগবোৰ চাই বহুত ভাল লাগিল বহুত নজনা কথা আৰু অনলি ইংলেণ্ড নহয় ইংলেণ্ড গৈছোঁ স্কটলেণ্ড গৈছোঁ আয়াৰলেণ্ড আৰু এটা ভিডিঅ' আয়াৰলেণ্ডত দিব থাকিয়ে গ'লেতো দিব লাগিব ঠিক আছে বাৰু আমি ৱেইট কৰি আছোঁ নেক্সট ভিডিঅ'টো চাব আৰু নেক্সট আপোনাৰ প্লেন কি নেক্সট প্লেন তেনেকৈ ভবা নাই এতিয়াতো পূজাই আহিল পূজাত এতিয়া চাওঁ তাৰপিছত নলবাৰী আমি অলপ চলপ গম পাই আছোঁ থাইলেণ্ড কিবা তেনেকুৱা থাইলেণ্ড মানে বহুতে কৈ আছে যে বিভিন্ন ঠাই মই গ'লোঁ ইংলেণ্ড গ'লোঁ কিবা গ'লোঁ কিন্তু ভাৰত ইয়াৰ মানুহে মানে বিদেশ বুলি ক'লে মানে সকলোতকৈ বেছি থাইলেণ্ডত যায় আৰু ডুবাইটো পৰা অলপ হেৰি হৈ যায় থাইলেণ্ডত যায় তো থাইলেণ্ডত মানে কেনেকুৱানো ঠাই আছে বা থাইলেণ্ড বুলি ক'লে বহুতে ভাবে যে অনলি সেই পাটায়া বেংকক এইখিনিয়ে কিন্তু থাইলেণ্ডত যে বহুত সৰু দ্বীপ আছে তাৰপিছত সৰু এনেকুৱা ধুনীয়া কিবা ফিচুং নাকি তাত ধুনীয়া দ্বীপো আছে তো এইবিলাক চাব চেষ্টা কৰিম আচ্ছা আমাৰ বাৰু ভাল লাগিব ৱেইট কৰি আছোঁ নতুন ব্লগলৈ আৰু কিবা কৈ দিয়ক মোৰ ভিউৱাৰ্ছখিনি আৰু আপোনালোকেও মঞ্জোৎস্নাৰ চেনেলটো চাব এটা নতুন মানে ব্লগিং চেনেল এটা খুলিছে ছাবস্ক্ৰাইব কৰি থৈ দিব ভাল ভিডিঅ' পাই থাকিব আৰু এই ঘৰটো এনে নলবাৰীত ন ঘৰটো নলবাৰীতে হয় কিন্তু ইয়াত থাকে ইয়াত মানে শিলপুখুৰীত গুৱাহাটীত আপুনি ভাল ভিডিঅ' পাব থেংক ইউ আৰু প্ৰয়াত জয়ন্ত হাজৰিকা দেৱৰ 79তম জন্মদিন উপলক্ষে চানমাৰী ষ্ট্ৰীটৰ কাষত সংগীত অনুষ্ঠান ইয়াতে আয়োজন কৰিছে আৰু বহুত ধুনীয়াকৈ এখেতসকলে পৰিৱেশন কৰিছে সংগীত অনুষ্ঠান বহুত ভাল লাগিছে চাই লগৰ দুটাক আজি লগ পালোঁ লগৰ মানে এটাতো মোৰ ভাইটিয়ে হ'ব চাগে চাওঁ ইফালে এইটো এটা প্ৰাচুৰ্য মহাপুৰুষ আৰু এই নাৰায়ণ হেল্ল' এই দুইটাই মোৰ লগত একেলগে মানে মইতো মাষ্টাৰ্ছ কৰিছিলোঁ মাছকমত ইহঁতে কৰিছিলে ডিপ্ল'মা আৰু এটা পূৰা সাংবাদিক প্ৰতিদিন টাইমৰ সাংবাদিক আৰু এইটো প্ৰডিউচাৰ এখন আহি আছে কি আহিছে একলব্য আহি আছে ন মানে একলব্য নতুন অসমীয়া চিনেমা আপোনালোকে অতি সোনকালে গম পাব একলব্যৰ কথা জুবিনদাৰ ফিল্ম আৰু কমল লোচন আছে ডিৰেক্টৰ আলফ্ৰেড আৰু ময়ো জড়িত আছোঁ বাকী
এইবাৰ পূজা একলব্যৰ সৈতে মই নিউজ কৰিম একলব্য আৰু মই ব্লগ বনাম এই যে কফি কাপ দেখিছে কফি এই আমাৰ মহাপুৰুষজনে খুৱাইছে কফি আৰু এজন মহাপুৰুষে খুৱাইছিলে ক'ল্ড ড্ৰিংক স্প্ৰাইট খতম হৈ গ'ল সেইটো কফি আৰু এই মহাপুৰুষ আৰু এই খুৰাৰ দোকানৰ কফি কমাৰ্চত এয়া ডেকাদা মেইন কমাৰ্চ বুলি ক'লে ডেকাদা আৰু বহুত দিনৰ পাছত কলেজৰ লগৰকেইটা লগ পাইছোঁ খুব ভাল লাগিছে লগেই নাপাওঁ আজিকালি ইহঁতক সকলো নিজৰ নিজৰ কামত ব্যস্ত হৈ থাকে আৰু বহুত আছিল আমাৰ লগৰ কিন্তু সকলো এতিয়া চবেই নিজৰ নিজৰ কামত ব্যস্ত চব কাৰো খবৰে নাই বাট বহুত মিছ কৰোঁ কলেজ লাইফটো মোৰ মানে ইহঁতক সঁচাকৈ বহুত মিছ কৰোঁ আৰু বহুত আছিলে আৰু এগৰাকীৰ বিয়া 30 ছেপ্টেম্বৰত বিয়া তাকে আমি ডিছকাছ কৰি আছিলোঁ যে বিয়াত যাব লাগিব যি কি নহওক আজিৰ সন্ধিয়াটো খুবেই ভাল লাগিলে খুবেই ভালকৈ গ'ল ডিম্পুদাকো লগ পালোঁ আৰু লগতে ইহঁত দুটাকো লগ পালোঁ সঁচাকৈ মজা লাগি গ'ল আজি পূৰা চ' আজিৰ ভিডিঅ'টো ইমানেই আছিলে আৰু মই অফিচৰ পৰা চান্দমাৰীৰ ফালে আহিলোঁ তাতে ডিম্পুদাকো লগ পালোঁ ভাল লাগিলে লগ পাই মানে অফিচৰ পৰা ঘৰত গ'লোঁ তাৰপিছত চান্দমাৰী আহিলোঁ চ' ডিম্পুদাক লগ পালোঁ ভাল লাগিলে ডিম্পুদাক লগ পাই আৰু বহুত দিনৰ পৰা মোৰ লগৰকেইটাকো লগ পালোঁ সিহঁতক লগ পাই খুবেই ভাল লাগিলে আজি ভিডিঅ'টো ইমানেই আৰু আশা কৰোঁ আজি ভিডিঅ'টো চাই আপোনালোকে ভাল পালে যদি ভিডিঅ'টো চাই ভাল পালে লাইক শ্বেয়াৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব একেবাৰে নাপাহৰিব পুনৰ লগ পাম এটি নতুন ভিডিঅ'ৰ সৈতে বাই